সঁচাকৈ DME নন টেক পাছ কৰিম বুলি ভাবিছা, এটা কলম এখন কাগজ হাতত লৈ লোৱা। প্ৰতিটো প্ৰশ্ন ডিছকাছ কৰিম। কোনটো প্ৰশ্ন ক'ৰ পৰা আহিছে আৰু সেইটো টপিকৰ পৰা বেলেগ প্ৰশ্নও কিবা আহিব নেকি, সেইটোকে আমি ডিছকাছ কৰিম। মই হাতত লোৱা পেপাৰখন হৈছে 2018 আহি যোৱা পেপাৰ। প্ৰথম প্ৰশ্নটো আহিছিলে আৰিয়ান কেমছ টু ইণ্ডিয়া ফ্ৰম। ভাৰতত কিছুমান জনগোষ্ঠী আছে, অষ্ট্ৰিক, মংগোলীয়, আৰ্য, যাকে আৰিয়ন বুলি কোৱা হয়। এইটো এনচিয়েণ্ট হিষ্ট্ৰীৰ এটা পাৰ্ট। কাগজত লিখি লোৱা এনচিয়েণ্ট হিষ্ট্ৰী, ব্ৰেকেটত দিয়া বিভিন্ন ধৰণৰ জনগোষ্ঠীসমূহ দেই, দ্ৰাবিড়, মংগোলীয়, অষ্ট্ৰিক, এইবিলাক ক'ৰ পৰা আহিছে, এইবিলাকৰ উৎপত্তি কি, ভাষা কি, চাই ল'বা। 2 নম্বৰ প্ৰশ্ন, ত্ৰিপিটক্স নামৰ কিতাপখন কোনটো ধৰ্মগ্ৰন্থ? ধৰ্ম বুলি কোৱাৰ লগে লগে আমাৰ ভক্তি আন্দোলনৰ কথা আহি যাব ইয়াত। বিশেষকৈ বৌদ্ধ ধৰ্মৰ বহুতখিনি প্ৰশ্ন সচৰাচৰ দেখিবলৈ পোৱা যায়। বৌদ্ধ ধৰ্মৰ বুদ্ধিষ্ট কাউন্সিল কেইখন হৈছিল? 4খন হৈছিল। ক'ত হৈছিল, কাৰ ৰাজত্বকালত হৈছিল, আহিব পাৰে। জৈন ধৰ্মৰ কথা আহিব পাৰে। আমাৰ হিন্দু ধৰ্মৰ কথা প্ৰায় কম আহে, ঠিক আছে। হিন্দু ধৰ্মৰ কথা আহিলেও আমাৰ বেদ উপনিষদবিলাকৰ কথা আহে। বেদ কেইখন, কি কথা, গম পাইছানে? মানে ধৰ্মৰ লগত জড়িত। ব্ৰেকেটত লিখি দিয়া বিভিন্ন ধৰণৰ ধৰ্মীয় বুক আৰু সংস্কৃতি। 2টা প্ৰশ্ন গুচি গ'ল। ডিটেইল এনালাইচিছ কৰিছোঁ, প্ৰতিটো ভিডিঅ' ভাঙিছোঁ। এইবোৰ প্ৰশ্ন আহি গৈছে, এইবোৰ প্ৰশ্নৰ টপিকৰ পৰা ৰিপিট হ'ব। ভিডিঅ'টো হেল্পফুল হ'ব বুলি আশা কৰিছোঁ। হু ইজ কল্ড দি নেপোলিয়ন অফ এনচিয়েণ্ট ইণ্ডিয়া? এইটো ব্ৰেকেটত লিখা এনচিয়েণ্ট হিষ্ট্ৰী বুলি, হিষ্ট্ৰীৰ পৰা আহিছে এইটো। আৰু বিশেষকৈ কোনজন ৰজাৰ ছদ্মনাম কি বা নিক নেম কি? ব্ৰেকেটত লিখা এনচিয়েণ্ট হিষ্ট্ৰী, ব্ৰেকেটত লিখা পৌৰাণিক ৰজাসমূহ আৰু তেওঁলোকৰ জনপ্ৰিয় নাম। যোনবোৰ লিখি গৈছা কাগজত, সেইবোৰ টপিক তোমালোকে এক্সট্ৰাকৈ পঢ়িব লাগিব। মই উলিয়াই দিছোঁ, খান্দি দিছোঁ, তোমালোকে পঢ়িলেই হ'ল। কিং পোৰাছ ৱাজ ডিফিটেড বাই আলেকজেণ্ডাৰ ইন দ্য গ্ৰেট বেটেল অফ। লিখা পৌৰাণিক যুদ্ধ, ইতিহাস প্ৰসিদ্ধ যুদ্ধসমূহ, চনসমূহ আৰু সেই যুদ্ধত কোন জয়ী হৈছিল সেইবিলাক দেই। আলেকজেণ্ডাৰ পুৰো কথা আহিছে, দিছানে? নেক্সট কুৱেশ্যন, হু ৱাজ দি অথৰ অফ দি বুক ইণ্ডিকা? একদম ৰঙা পেন আছে যদি ৰঙা পেনে লিখি লোৱা, এইটো মষ্ট ইম্পৰ্টেণ্ট। অথৰ এণ্ড দি বুক, ইয়াৰ পৰা 2-3টা প্ৰশ্ন প্ৰতি বছৰে আহি যায়। পৌৰাণিকৰ পৰা আদি কৰি আধুনিকলৈকে, লেটেষ্ট জ্ঞানপীঠ বঁটা পোৱালৈকে, সাহিত্য একাডেমী বঁটা পোৱালৈকে, অসমীয়া হওক, হিন্দী হওক বা ৱৰ্ল্ডৰ হওক। হেৰি পটাৰৰ কথা আহিছিলে, মনত আছেনে? JK ৰাউলিং, মিড নাইট চিলড্ৰেন, সেইটো এটা প্ৰশ্ন আহিছিলে, বুজিছেনে? এইবিলাক প্ৰশ্ন মানে কিতাপ আৰু লেখক আহিবই, অকল যে অসমৰ আহিব, ভাৰতৰ আহিব বুলি কথা নাই, গোটেই ৱৰ্ল্ডৰ আহিব, ঠিক আছে। গাৰবা ডেন্স ইজ ডেন্স ফ্ৰম, এইটো লিখা ফক ডেন্স অফ ইণ্ডিয়া। ইণ্ডিয়াৰ বিভিন্ন ধৰণৰ ফক ডেন্স আছে, ঠিক আছে। গাৰবা আছে, দাণ্ডিয়া আছে, নাট পূজা আছে, ৰাউফ আছে, কোনটো ক'ৰ, এইবিলাক লিখা, ব্ৰেকেট লিখা। যিকেইটা লিখি গৈছা, কোনোবাই যদি বুজি পোৱা নাই মই কথাটো কৈ দিছোঁ, তোমালোকে যে মই লিখিবলৈ দিছোঁ টপিকবোৰ, এই টপিকবোৰৰ লগত ৰিলেটেড কৰি বেলেগ বেলেগ প্ৰশ্ন পঢ়িবা, এইবিলাকে পৰীক্ষাত অহাৰ সম্ভাৱনা থাকিব। এলিফেণ্টা গুহা চিটুৱেটেড নিয়েৰ মুম্বাই, এতিয়া লিখা পৌৰাণিক কীৰ্তিচিহ্ন আৰু পৌৰাণিক স্থান, পৌৰাণিক কীৰ্তিচিহ্ন আৰু পৌৰাণিক স্থান আৰু সেইবিলাকৰ নিৰ্মাতা আৰু বৈশিষ্ট্য, ব্ৰেকেটত লিখা। ভিডিঅ'টো যদি বেছি ফাষ্ট হৈছে শ্ল' কৰি লোৱা, নহ'লে পাউজ কৰি ল'বা। হুইচ অফ দি ফলোয়িং ৱাজ ৰিটেন বাই কালিদাস? মই কি কৈছিলোঁ অলপ দেৰি আগত, কিতাপ আৰু লেখকৰ কথা কৈছিলোঁ নাই? আহিলে নাই? 2টা হ'ল নাই? দেখিছা নাই? দি ক্লাছিকেল ডেন্স অফ অন্ধ্ৰপ্ৰদেশ, এই মাত্ৰ কি লিখিছিলা? ফক ডেন্সৰ কথা লিখিছিলা নাই? ফক ডেন্স, ক্লাছিকেল ডেন্স, দেখিছা নাই? আহিছে, দিছে নাই? এনেই কথাবোৰ কোৱা নাই। দি ডেজাৰ্ট ফেষ্টিভেল ইজ ইণ্ডিয়া হেল্ড ইন জেইচলমেৰ, দিছে নাই? এইটো সংস্কৃতিৰ ভিতৰতে পৰিব। ফক ডেন্সৰ যে লিখিছিলে কাগজখনত, তাৰ কাষত লিখা শাস্ত্ৰীয় নৃত্য, লোকনৃত্য, মানে তাতে আহি যাব, মানে আৰু উৎসৱ পাৰ্বণ, ঠিক আছে। কোনোবা এখন ৰাজ্যৰ কিবা এটা বৈশিষ্ট্য ডেন্স আছে, কিবা এটা উৎসৱ আছে, যেনেকৈ আমাৰ হৰ্ণবিল ফেষ্টিভেল পতা হয় নাগালেণ্ডত, আমাৰ অসমত কি পতা হয়, অম্বুবাচী মেলা পতা হয়। সেইবোৰ এটা এটা বৈশিষ্ট্য হয় নহয়, অকলতো আমাৰ অসমত বা নাগালেণ্ডতে নাপাতে, গোটেই ভাৰতত পাতে। সেইবোৰ তুমি লিখিব লাগিব, ঠিক আছে। নেক্সট কুৱেশ্যন, এইটো ছায়েন্সৰ কুৱেশ্যন আহিছে। মই যিকেইখিনি আজি কভাৰ কৰিম বুলি ভাবিছিলোঁ, 1 ছেকেণ্ড চাওঁ, ওপৰলৈ লৈ যাওঁচোন, এইফালে এইটো কৌটিল্য ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ, দেখিছানে?
এইটো তুমি লিখিব লাগিব পৌৰাণিক শাসকসকল আৰু তেওঁলোকৰ এনেকৈ লিখা পেকেটত ইতিহাস প্ৰসিদ্ধ কিছুমান পাৰ্চনেলিটি দেই আৰু তেওঁলোকৰ বৈশিষ্ট্য দেখিছানে এইটো কৌটিল্য কথা আহিছে নেক্সট হু একাউণ্টেড দি থ্ৰন অফ দেলহি চুলতান এইটো তোমাৰ দেলহি চুলতানৰ পৰা আহিছে এইটো মানে হিষ্ট্ৰী প্ৰপাৰ হিষ্ট্ৰী প্ৰশ্ন এইটো হু ৰোড দি বুক ৰামচৰিত মানস মই কৈছিলোঁ নাই কিতাপ আৰু কবি বুলি এইটো লেখক বুলি এইটো মষ্ট ইম্পৰ্টেণ্ট হুইচ মোগল এম্পায়াৰ ফাউণ্ডেড হিজ অ'ন ৰিলিজিয়ন দিন ইলাহী আকবৰ ধৰ্মৰ কথা মই কি কৈছিলোঁ ধৰ্মগ্ৰন্থ প্ৰতিষ্ঠাপক আহিবই এতিয়া আহি গ'ল ইণ্ডিয়াৰ মডাৰ্ণ হিষ্ট্ৰী ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল চবেই জানে এইটো এইবোৰ কমন কিছুমান প্ৰশ্ন ঠিক আছে বেকেটত লিখা ভাল টপিক এটা গ্ৰহ উপগ্ৰহ আৰু নক্ষত্ৰ মহাকাশ এইটোৰ ওপৰত প্ৰশ্ন আহিব এইবাৰ সুনীতা উইলিয়ামছে আজি কেইদিনৰ মূৰত পৃথিৱীলৈ আহিছে সম্পূৰ্ণ এবছৰমানৰ মূৰত আহিছে হয়নে আৰু সেইবিলাক আৰু তেনেকৈ আৰু প্ৰশ্ন সুধিব পাৰে পুঁৱতি তৰা বুলি কোনটো গ্ৰহক কোৱা হয় ৰঙা তৰা বুলি কোনটো গ্ৰহক কোৱা হয় নীলা তৰা বুলি কোনটো গ্ৰহক কোৱা হয় মহাকাশৰ ওপৰত প্ৰশ্ন দেই চায়েন্স এণ্ড টেকৰ প্ৰশ্ন আহিবই এইটো চোৱা প্লেনেট চোৱা 57 প্ৰশ্নটো চোৱা হুইচ অফ দি ফলোয়িং প্লেনেটছ হেজ দি লাৰ্জেষ্ট নাম্বাৰ অফ নেচাৰেল ছেটেলাইটছ কোনটো গ্ৰহৰ আটাইতকৈ বেছি প্ৰাকৃতিক উপগ্ৰহ আছে বৃহস্পতি দেখিছা নাই 2-3টা প্ৰশ্ন আহিব এইটো চোৱা দি আৰ্থ অৰ্থাৎ মানে দেখিছা নাই মানে মহাকাশৰ পৰা 34টা প্ৰশ্ন আহিবই বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শুক্ৰ শনি এইকেইটা হৈছে আমাৰ গ্ৰহ আমাৰ চন্দ্ৰটো আমাৰ উপগ্ৰহ ঠিক তেনেকৈ বাকীকেইটা গ্ৰহ উপগ্ৰহ আছে কোনটো গ্ৰহ পৃথিৱী সূৰ্যৰ ওচৰত কোনটো গ্ৰহ সূৰ্যৰ পৰা দূৰত কোনটো গ্ৰহ আটাইতকৈ ডাঙৰ কোনটো গ্ৰহ আটাইতকৈ সৰু কোনটো গ্ৰহত পানীৰ উপস্থিতি আছে কোনটো গ্ৰহত পানীৰ উপস্থিতি নাই কোনটো গ্ৰহৰ এনভাইৰনমেণ্ট কেনেকুৱা এইবিলাক তোমালোকে চাবা এইবিলাক মষ্ট ইম্পৰ্টেণ্ট এইটো আহি গ'ল জিঅ'গ্ৰাফী প্ৰশ্ন থ্ৰু হুইচ অফ দি ফলোয়িং কাণ্ট্ৰিজ ডাজ দি ইকুৱেটৰ পাছেছ এইটো ষ্টেটিক জিকে কিছুমান প্ৰশ্ন পইণ্ট দিয়া হওঁ কাগজত লিখা বিষুৱ ৰেখা মানে ইকুৱেটৰ ট্ৰপিক অফ কেঞ্চাৰ মানে হৈছে কৰ্কট ৰেখা আৰু এই ৰেখাবোৰ কোনকেইখন দেশৰ মাজে পাৰ হৈ গৈছে কোনকেইখন আমাৰ ভাৰতৰ ৰাজ্যৰ মাজে পাৰ হৈ গৈছে এইবিলাকৰ ওপৰত তোমালোকে চাবা বিষুৱ ৰেখা কৰ্কট ৰেখা মকৰ ৰেখা এইবোৰ কোৰ মাজেদি পাৰ হৈ গৈছে এবাৰ চাবা চলাৰ এলিপ্সিছ দিছেনে এইটো চোৱা মহাকাশৰ প্ৰশ্ন দেখিছা এইকেইটা যদি টপিক তোমালোকে চাই লোৱা তোমালোকৰতো পাছিং মাৰ্কটো আহিয়ে যাব কিন্তু পাছিং মাৰ্কহে আহিব দেই কাট অফ নহয় কিন্তু কাট অফৰ কাৰণে আৰু পঢ়িব লাগিব মাল্টা ইজ লোকেটেড ইন হুইচ অফ দি ফলোয়িং চি ব্ৰেকেট দিয়া আৰু লিখা ষ্ট্ৰেইটছ কমা মহাসাগৰ কমা মহাদেশ ষ্ট্ৰেইটছ মানে কি দুখন মাটিক যেতিয়া এডোখৰ পানীয়ে দুভাগ কৰে তাকে ষ্ট্ৰেইট বুলি কোৱা হয় এইটো বহুত এক্সাম্পল পৰীক্ষাত অহা দেখা গৈছে ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ যিখিনি পানী সেইখিনি কি বুলি কোৱা হয় পাক ষ্ট্ৰেইট বুলি কোৱা হয় আন্দামান আৰু নিকোবৰৰ মাজত যিখিনি পানী সেইখিনি কোৱা হয় তোমাৰ 10 ডিগ্ৰী চেনেল ঠিক আছে আৰু তোমাৰ ইণ্টাৰনেশ্যনেল টাইমলাইনৰ মাজেৰে যোৱা পানীখিনি কি বুলি কোৱা হৈছে বেৰিং ষ্ট্ৰেইট বা বেৰিং প্ৰণালী এইবিলাক প্ৰশ্ন তোমালোকে হয়তো পাইছা ষ্টেট অফ জিব্ৰাল্টাৰ ষ্টেট অফ হৰমুজ ক'ত কি কেনেকৈ আছে এইবোৰ চাব লাগিব জিঅ'গ্ৰাফী প্ৰশ্ন হুইচ অফ দি ফলোয়িং ইউৰোপিয়ান কাণ্ট্ৰিজ হেজ কষ্টিং উইথ দি আটলাণ্টিক চি মই কৈছিলোঁ নাই মহাসাগৰ কথা সাগৰ পঢ়িব লাগিব এইটো ৱৰ্ল্ড জিঅ'গ্ৰাফী পাৰ্ট হয় ৱৰ্ল্ডছ লাৰ্জেষ্ট কোৰেল ৰিফ এইটো সম্পূৰ্ণ জিঅ'গ্ৰাফী প্ৰশ্ন এইবিলাকতো টান প্ৰশ্ন আহিছে এইবিলাক স্কিপ কৰিলেও বেয়া নহ'ব হোৱাট ইজ দ্য কেপিটেল অফ টাৰ্কি একদম পেকেটত ৰঙা আখৰে লিখা দেশ মুদ্ৰা ৰাজধানী ঠিক আছে টাৰ্কি আংকাৰা লিৰা টাৰ্কিৰ পইচাটো নাম হ'ব লিৰা ঠিক আছে হোৱাট ইজ দি কাৰেঞ্চি অফ থাইলেণ্ড মই কৈছোঁ নাই দেশ মুদ্ৰা ৰাজধানী এইটো একদম পঢ়ি যাব লাগিব মিনিমাম 40খন দেশ মুদ্ৰা ৰাজধানী মই যেতিয়া পঢ়িছিলোঁ তেতিয়া মই 100খন দেশ বাছি লৈছিলোঁ এছিয়াৰ বেলেগ ইউৰোপৰ বেলেগ আফ্ৰিকাৰ বেলেগ অষ্ট্ৰেলিয়া বেলেগ আমেৰিকাৰ দক্ষিণ আমেৰিকা বেলেগ উত্তৰ আমেৰিকা তেনেকৈ মই বেলেগে মানে ভাগ কৰি পঢ়িছিলোঁ দেশ মুদ্ৰা ৰাজধানী 30টা প্ৰশ্নকে লৈ আহিলোঁ ডিটেইল এনালাইচিছ কৰিলোঁ যিখিনি যোনসকল টেঙৰ ষ্টুডেণ্ট তেওঁলোকে কাগজত লিখি গৈছে আৰু সেই লিখি যোৱা টপিকৰ পৰা তেওঁলোকে পঢ়ক বেলেগ একো পঢ়িব নালাগে একো ভিডিঅ' চাব নালাগে একো কৰিব নালাগে যেতিয়া টপিক লিখিছা ছাপ'জ ফক ডেন্স বা তোমাৰ উৎসৱ পাৰ্বণ সেইটো বিষয়ে তোমালোকে নেটত মাৰি দিয়া বা ইউটিউবতে মাৰি দিয়া ৰাজস্থানৰ লোকনৃত্য কি
গম পাইছানে? মধ্যপ্ৰদেশৰ কি, মহাৰাষ্ট্ৰৰ কি, অসমৰ কি, ঠিক তেনেকৈ মুদ্ৰা, দেশ, ৰাজধানী সেইবিলাকৰ বিষয়ে, মহাকাশৰ বিষয়ে, দেখিছানে? মানে তোমাৰ এনচিয়েণ্ট হিষ্ট্ৰীৰ বিষয়ে, ভাৰত স্বাধীনতা সংগ্ৰামৰ বিষয়ে, এই গোটেইখিনি বস্তু পঢ়া। এইবিলাকে পৰীক্ষাত আহিব। চ' থেংক ইউ।